9,07,364 সংখ্যাটো 9ৰ স্থানীয় মান কিমান হ'ব 0ৰ স্থানীয় মান কিমান হ'ব 7ৰ স্থানীয় মান কিমান হ'ব 3ৰ স্থানীয় মান কিমান হ'ব এইখিনি আমি ইয়াত আলোচনা কৰিম ইয়াত 9ৰ স্থানীয় মানটো 9ৰ স্থানীয় মানটো কিমান হ'ব ইয়াত 9 টো আছে 9 টো ইয়াত এনেকৈ লিখি ল'ব লাগে বাকি এই পাছৰ সংখ্যাখিনি কি কৰিব লাগে 0 0 দিব লাগে 1 2 3 4 5 1 2 3 4 5 গতিকে 9ৰ স্থানীয় মান হ'ব 9 লাখ আৰু সাংখ্যিক মানটো কেতিয়াও চেঞ্জ নহয় ইয়াত 9 যদি আছে সাংখ্যিক মানটো 9 এ থাকিব সাংখ্যিক মানটো কেতিয়াও চেঞ্জ নহয় তাৰ পিছতে আছে 0 0ৰ স্থানীয় মানটো কিমান হ'ব 0ৰ স্থানীয় মানটো আমি ইয়াত 0 দিয়াৰ পিছত ইয়া 0ৰ পিছৰখিনি যদি আমি 0 দিওঁ তেতিয়াও আমাৰ কি হৈ যাব 0 হ'ব গতিকে 0ৰ স্থানীয় মানটো সদায় 0 হয় আৰু সাংখ্যিক মানটো 0 হয় অৰ্থাৎ 0ৰ স্থানীয় মান আৰু সাংখ্যিক মান সদায় 0 হৈ থাকে এতিয়া পিছত আছে 7 7ৰ স্থানীয় মানটো কিমান হ'ব ইয়াত 7 টো লিখিলো তাৰ পিছৰখিনি 0 দিব লাগে 1 2 3 গতিকে কিমান হৈ গল 7000 হৈ গল আৰু সাংখ্যিক মানটো হ'ব 7 হ'ব সাংখ্যিক মানটো কেতিয়াও চেঞ্জ নহয় ঠিক তেনেদৰে 3ৰ স্থানীয় মানটো হ'ব 300 আৰু সাংখ্যিক মানটো 3 এ হ'ব 6ৰ স্থানীয় মানটো কিমান হ'ব 60 আৰু সাংখ্যিক মানটো 6 এ হ'ব ঠিক তেনেদৰে 4ৰ স্থানীয় মানটো 4 এ হ'ব আৰু সাংখ্যিক মানটো 4 এ হ'ব ধন্যবাদ